মোৰ প্ৰণৱ ফ্ৰাই ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি একচুৱেলি মোৰ অসুখ হৈ আছে, ভিডিঅ' দিব পৰা নাই। আজি এটা সৰুকৈ ব্লগ দিওঁ বুলি ভাবিলোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকক সকলোৱে, আৰু নিশ্চয় চাই ভাল পাব। ইমানে বেছি ডাঙৰ নহয়, সৰুকৈ ভিডিঅ'টো সকলোৱে যেন চাই মোক ছাপোৰ্ট কৰে যেন। এতিয়াতো মানে অসুখৰ কাৰণেতো জানাই বহুত প্ৰব্লেম, ঠাণ্ডাও বহুত। যি নহওক কিয় ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। হ'ল আমাৰ ঘৰত ব্যৱহাৰ কৰা চাটনি বুলি কয়, এইটো বুটৰ চাটনি। ইপিনে পটল ফ্ৰাই কৰিছোঁ। আজি মানে খানা ডেঞ্জাৰ, ডাঙৰ মাছৰ বেহৰৰ লগত আলুৰ লগত বনাইছে। মাছৰ জোল, মাছৰ পেটিটো পিঁয়াজ লগত ফ্ৰাই কৰা হৈছে। খানা বেলেগ, এইটো মাছ ফ্ৰাই, ডাঙৰ মাছ। এইপিনে জলকীয়া নিমখ, কাঁচা বুট হৈ আছে আপোনাৰ। এইটো ৰাইচ হয়, ৰাইচ হ'ল দালি। আজি মানে খানা বেলেগ, সৰুকৈ পাৰ্টি কৰোঁ ঘৰতে, মানে খানা আৰু। তো ভাবিলোঁ আজিতো ভিডিঅ' বহুত দিন হ'ল, ভিডিঅ' দিব পৰা নাই, বেমাৰ হৈ আছিলে। আজি ভাবিলোঁ এটা সৰুকৈ ঘৰৰে ভিডিঅ' বনাওঁ। এইটো হ'ল দালি। ইমানেই, ধন্যবাদ।